নমস্কাৰ দৰ্শকসকল, মই তামুল তামুলী। আজি মই আপোনালোকক নিউজ টিভি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আকাশৰ পৰা মাটিলৈ, পূৰবৰ পৰা দক্ষিণলৈ, উত্তৰৰ পৰা প্ৰশ্নলৈ সকলো ধৰণৰ বাতৰি পাব অকল আমাৰ অনুষ্ঠানত নিউজ টিভিত। যোৱা এক সপ্তাহৰ ভিতৰত গোটেই ভাৰত দেশত কৰোনা ভাইৰাছৰ ৪২,০০০কৈ মানুহ ইয়াৰ সংক্ৰমণত আহিছে। খবৰ পোৱা হৈছে যে সংক্ৰমণত অহা ৰোগীসকলক এতিয়া কণ্টেইনমেণ্ট জোনত ৰখা হ'ব আৰু সিহঁতৰ লগত সম্পৰ্ক ৰখা মানুহবোৰকো ৰেপিড টেষ্ট কৰা হ'ব। ভাৰতত বাঢ়িছে কৰোনা, ফচাই আছে ই সকলোকে নিজৰ জালত। সাৱধান হওক, কাইলৈ ই আপোনাৰ ঘৰৰ পদূলিত হ'ব পাৰে। ভাৰতত এতিয়ালৈকে ৪২,০০০ লোকৰ ঘৰত ই বাস কৰি আছে। আজি ভাৰত চৰকাৰে পাবজি নামৰ মোবাইল গেমটোক বেন কৰিলে। বেন কৰাৰ কাৰণ জনোৱা হৈছে যে এই গেমটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে বন্ধ কৰা হৈছে। চীনৰ বিৰুদ্ধে আৰু এটা মাষ্টাৰ ষ্ট্ৰোক। টিকটকৰ পাছত এইবাৰ পাবজি। হয়, ঠিকেই শুনিছে, পাবজি। সেই গেমটো যিটো আজিৰ দিনৰ চলিবোৰে দিন নাই ৰাতি নাই যেতিয়া তেতিয়া খেলি নিজৰ অদৰকাৰী সময়খিনি আৰু অদৰকাৰী বনাইছিল। এটা বিশেষ খবৰ, ৰুছৰ দ্বাৰা কৰোনা ভাইৰাছৰ ভেকচিন বনোৱাত বহুত প্ৰক্ৰিয়াত সক্ষম হৈছে। বহুত ডক্তৰৰ পৰা জনা গৈছে যে কৰোনাৰ বিৰুদ্ধে এইটো এটা ডাঙৰ আৰু দৰকাৰী আৱিষ্কাৰ হয়। কলিৰ যুগত অমৃতৰ আৱিষ্কাৰ। ৰুছে বনালে সেই অমৃত যাৰ জলপান কৰি মানুহে বীজাণুৰ পৰাই হ'ব পাৰিব মুক্ত। কলিৰ যুগৰ এয়া বেয়া দিনত ৰুছে ভগৱানৰ ৰূপ উভৰি আহিছে। অভিনেতা ডিজে কাপুৰৰ পোৱা গৈছে কৰোনা পজিটিভ। তেওঁ যোৱা সপ্তাহত বেংককৰ পৰা ঘূৰি আহোঁতে তেওঁক বাছ ষ্টেণ্ডৰ পৰা টেষ্টিং কৰাবলৈ গৈছিল আৰু টেষ্টিং কৰোঁতে তেওঁৰ পজিটিভ আহিছে। আমি আশা কৰোঁ যে তেওঁ সোনকালে এই ৰোগৰ পৰা উভৰি আহক। বলিউডৰ ২০ পেক হিৰো চিকাৰ হ'ল ৰোগৰ। সদায় বি পজিটিভ বুলি কোৱা মানুহজনৰ আজি পালে কৰোনা পজিটিভ। আমাৰ সকলোৰে হৃদয়ৰ মৰমৰ ডিজে কাপুৰ এই নিজৰ জীৱনৰ সকলোতকৈ মইনা পৰা জীৱনৰ ভাগ হ'বলৈ গৈ আছে। আমি আশা কৰোঁ যে তেওঁৰ এই জীৱনৰ এই দুখৰ দিন সোনকালে শেষ হওক। এটা বিশেষ ঘোষণা, অসমত আৰম্ভ কৰা হৈছে আনলক প্ৰক্ৰিয়া। সকলো দোকান, হোটেল, ধাবা আদি খোলাৰ আদেশ দিয়া হৈছে, কিন্তু স্কুল কলেজ খোলাৰ অনুমতি এতিয়ালৈকে দিয়া হোৱা নাই। ৰেড জন এৰিয়াতো বহুতো দোকান খোলাৰ এতিয়া অনুমতি দিয়া হ'ব। এটা বিশেষ খবৰ, গোটেই অসমত লাগি থকা তলাটোক এতিয়া খুলিবলৈ হ'ল। ঠিকে ভাবিছে, অসমত আৰম্ভ হৈছে আনলক প্ৰক্ৰিয়া। ইমান দিনৰ লকডাউনৰ পাছত হ'ব এইবাৰ আনলক। UNLOCK আনলক হ'ব অসমত। অসম হ'ব এইবাৰ আনলক। লকৰ বিপৰীত হয় আনলক আৰু সেইটোৱে হ'ব অসম। আজি নিউজটোৱে চাওঁচোন কি হৈছে দেশখনত। এটা ব্ৰেকিং নিউজ, এইবাৰ IPL আৰম্ভ হ'ব ছেপ্টেম্বৰ মাহৰ পৰাই, কিন্তু এইবাৰ ষ্টেডিয়ামত কোনো মানুহে খেল চাব যাব নোৱাৰে। এইবাৰ IPLৰ আনন্দ সকলোৱে ঘৰৰ পৰাই ল'ব লাগিব। তামাম দেখোন, এইবাৰ IPL হ'ব মানে, কিন্তু এবাৰ নাচনী কেইজনীক চাব নাপাম নহয়, সেইটো কাৰণে বেয়া লাগিব আৰু। আজি অলপ নিউজটোকে চাওঁ। ঘড়ীৰ কাঁটা ঘূৰি আছে। নগৰী কি দৌৰিব নেকি? কি কথা কয় এইকেইটাই। আকৌ এবাৰ আহি আছে, সাৱধান। মোৰ ভয় লাগিছে। কি আহিব? আহি আছে IPL 2020। নিউজ দিছ না হাৰ্ট এটেক দিছ? চবে মোক মাৰিবলৈ চাই আছে। ঘৰত বুঢ়ীয়ে মাৰিব বিচাৰি আছে আৰু টিভি চালে এইকেইটাই। মোৰ মতে এতিয়ালৈকে স্কুল কলেজ খুলিব পাৰে। সকলো ল'ৰা ছোৱালী আৰু শিক্ষকসকলে ছ'চিয়েল ডিষ্টেঞ্চিং আৰু চেনিটাইজ কৰি স্কুল কলেজ যাব পাৰে। নহ'লে আমি দেখা পাইছোঁ যে পঢ়াত বহুত ক্ষতি হৈছে ল'ৰা ছোৱালীৰ। নাই, মই আপোনাৰ কথাটো বুজিছোঁ, কিন্তু ভাৰতত বহুত সংখ্যাত ছাত্ৰ ছাত্ৰী আছে আৰু ইমান কেইজনক নিয়ন্ত্ৰণ কৰাটো বহুত কঠিন হ'ব। আপুনি কোৱা কথাটো ভুল নহয়। মোৰ মতে বাছ এটাই কথা, স্কুল খুলিব লাগে। মোৰ ল'ৰাটোৱে দিনে ৰাতি অকল মোবাইল পিটিকি থাকে, গোটেই নেটৰপৰা শেষ কৰি থয়। সেইকাৰণে মোৰ মতে এটাই কথা, স্কুল সোনকালে খুলিব লাগে বাছ। স্কুল খোলা কেইদিনতো ল'ৰাটোৱে কেইদিন পঢ়িলে? যোৱা কেইদিন আকৌ ছোৱালীবোৰৰ লগত চেনিহে খাইছিলে।
যি টি কথা নকবি মোৰ ল'ৰাৰ কথা। তই সদায় মোৰ ল'ৰাৰ পৰা জ্বলিয়ে মৰিবি। নিজৰ ল'ৰাটো তই নেউলাটোৰ নিচিনা কোনো ছোৱালীয়ে পাত্তা চাত্তা নিদিয়ে। বটল চোৰৰ পুতেক, তই যে বেলেগৰ বাৰী বা চব্জি চুৰ কৰ কওঁ নেকি? আৰু তই যে নিজে বেলেগৰ পাকঘৰৰ পৰা তৰকাৰী খাই আহ খখুৱা। তই চুপ থাক। ঘোচা মাৰি তোৰ দাঁত চব ভাঙি পেলাম। তোৰো আজি বাকী থকা চুলিখিনি উঘাৰি দিম। কি কৰিলো?